নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। মই নিতুল আৰু আপোনালোকে চাই আছে নিতুল দ্য টিম অফ এণ্টাৰটেইনমেণ্ট। আজি ভিডিঅ'টোৰ কণ্টেণ্ট হিচাপে লৈ আহিছোঁ লাচিত বৰফুকন পাৰ্ট 4। আৰু আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমি পাৰ্ট 3ত গম পাইছিলোঁ যে জয়ন্তীয়া ৰজা, কোচবিহাৰৰ ৰজা আৰু কাছাৰৰ ৰজাই স্বৰ্গদেউ জয়ধ্বজ সিঙক চিঠিৰ জৰিয়তে সাহস আৰু উৎসাহ দি আছিল। আৰু আজি আলোচনা কৰিম আমি পাৰ্ট 4ত কি আছে। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি পাৰ্ট 4ৰ বিষয়টো হৈছে আহোম ৰজাৰ পাৰদৰ্শিতা। আৰু আহোম ৰজাৰ পাৰদৰ্শিতাৰ বিষয়ে আমি আজি আলোচনা কৰিম। তেনেহ'লে আহক বন্ধু বান্ধৱীসকল আমি আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আমি আগতেই পাইছোঁ যে আহোমসকল টাই জাতিৰ লোক। এই টাই জাতি ব্ৰহ্মদেশৰ অন্তৰ্গত উপত্যকা প্ৰদেশৰ মানুহ। হিন্দুৰ ৰাজবংশ উৎপত্তিৰ বিধান মতে সেইবিলাক মানুহ ইন্দ্ৰবংশী বুলি পৰিচিত। সেইকাৰণে আহোম জাতীয় ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হয়। খ্ৰীষ্টীয় 10ম শতিকাত এই জাতিৰ খুন লুং আৰু খুন লাই নামে দুজন কোঁৱৰ দেশ জয় কৰিবৰ অৰ্থে উত্তৰলৈ উজাই আহে। আহি অসমৰ উত্তৰ পূবৰ পাটকাই পৰ্বতৰ সিপাৰে মুংৰি মুংৰাং নামৰ প্ৰদেশত এখন ৰাজ্য পাতি তাতে 2 বছৰ চেৰেক ৰাজত্ব কৰি আছিল। কিবা কাৰণত দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হ'ল। ককায়েক খুন লুঙে খং কৰি কেনে উত্তৰ দিশলৈ গুচি গ'ল আৰু খেহ নামৰ ঠাইত, যিটো বৰ্তমানৰ চীন দেশ, তাত ৰাজ্য পাতিলে। খুন লাইয়ে মুংৰি মুংৰাত 70 বছৰ ৰাজত্ব কৰি স্বৰ্গগামী হয়। তাৰ পিছত তেওঁৰ ফৈদৰ ৰজাই 40 বছৰ কাল ৰাজত্ব কৰি নিৰ্বংশ হোৱাত খেহ দেশৰ পৰা খুংলুঙে ফৈদৰ এজন কোঁৱৰ আনি মুংৰি মুংৰাত ৰজা পতা হয়। তেওঁৰ বংশৰো 40জন কোঁৱৰ ৰজা হোৱাৰ পাছত সেই ফৈদৰে কোঁৱৰ চুকাফা ৰাজপাটত বহে। চুকাফা স্বৰ্গদেৱে 18 বছৰ মুংৰি মুংৰাত ৰাজত্ব কৰে। তাৰ পিছত 1229 খ্ৰীষ্টাব্দত টিপামৰ পৰা দিহিঙেদি ভেটিয়াই দিখৌমুখ পায়। উজাই দিলিমুখ পালেহি। তাৰ পৰা গৈ বৰাহী আৰু মৰাণ ৰজাৰ লগত মিত্ৰতা কৰি মৰাণৰ কুঁৱৰী 4 গৰাকী বিয়া কৰাই সিবিলাকৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰে। সৌমাৰত প্ৰৱেশ কৰোঁতে চুকাফাই 8জন বিষয়াৰ লগত 1000 জন মাটিৰ ৰনুৱা, 300 জন ঘোঁৰাৰ ৰনুৱা আৰু 2টা হাতী লগত আনিছিল। পিছত নিজৰ পৰাক্ৰমৰ দ্বাৰা নামৰূপ, টিপাম, অভয়পুৰ, হাবুং, নামদাং আদি ৰাজ্য দখল কৰি অৱশেষত চৰাইদেউত নগৰ পাতে। তাতেই ক্ষান্ত নাথাকি তেওঁ ৰাজ্য বঢ়াবলৈ ধৰে। অলপ দিনৰ ভিতৰতে তেওঁ প্ৰবল প্ৰতাপী ৰজা হৈ পৰিল। অসংখ্য ৰজাক বশ কৰি কৰতলীয়া কৰিলে। এইজন অসাধাৰণ চুকাফাক আন ৰজাসকলে অসম বংশৰ অসম প্ৰতাপী ৰজা বুলি মানিবলৈ ধৰিলে। তেওঁ বঢ়োৱা ৰাজ্যখনকো অসম দেশ বুলি নামাকৰণ কৰিলে। এনেকৈয়ে আহোম বা আহোম আৰু এই দেশৰ নাম অসম হোৱা বুলি জনা যায়। বন্ধু বান্ধৱীসকল, আহোমসকল বৰ বলি, সাহসী আৰু যুঁজাৰু জাতিৰ লোক আছিল। আত্মসন্মানবোধ বৰ বেছি আছিল আৰু ৰজাৰ প্ৰতি ভক্তি আছিল অপৰিসীম। তেওঁলোকৰ মনত ৰজা আৰু দেৱতাৰ কোনো পাৰ্থক্য নাছিল। অৰ্থাৎ তেওঁলোকে ৰজাক দেৱতাৰ দৰে সন্মান কৰিছিল। আহোমসকল আদিৰেই পৰা পাথৰ, কলাই, হিলৈ, বৰতোপ, ঢাল, তৰোৱাল, ধনুকাৰ, যাঠি, বৰ্ষা আদি অস্ত্ৰৰে ৰণ কৰিছিল। একেবাৰতে আটাইবোৰ ৰনুৱা লৈ গৈ যুদ্ধ কৰাটো তেওঁলোকৰ নীতিৰ বাহিৰত আছিল। কোট সাজি ঠায়ে ঠায়ে ৰনুৱা ৰাখিছিল। প্ৰয়োজন সাপেক্ষে ইটো কঠোৰ সৈন্যই আনটো কঠোৰ সৈন্যক সহায় কৰিছিল। চোৰাংচোৱাৰ ব্যৱস্থা আছিল আৰু
ঘোঁৰাৰ সহায়তে যুদ্ধৰ বাতৰি ৰজাক জনাই থকাৰ ব্যৱস্থা আছিল। বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, দা নেক্সট কণ্টেণ্ট।